নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ সন্মুখত লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ বাতৰি। এই ধৰণৰ বাতৰি নিউজ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক দি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথমটো খবৰ হৈছে বিধানসভাৰ মজিয়াত গৰুকুটিৰ প্ৰকল্পক লৈ অৰিয়াউৰি। বিধানসভাৰ মজিয়াত বিৰোধী দলীয় প্ৰশ্ন কৰে গৰুকুটিৰ প্ৰকল্পত কিমান লাভালাভ হৈছে সেয়া প্ৰশ্ন কৰাত সেই উত্তৰ আহি পৰে 17 কোটি খৰচ আৰু 2 কোটি ইনকাম। এয়া এক ব্যৰ্থ প্ৰকল্প বুলি বিৰোধী পক্ষই দাবী কৰে। বিধানসভাৰ মজিয়াত অখিল গগৈয়ে কয় গৰুকুটিত অকল খুঁটিহে আছে, গৰু চৰি একো নাই। আজিৰ পৰৱৰ্তী খবৰটো হৈছে সুদখোৰক গ্ৰেপ্তাৰক লৈ সাংসদ আজমলৰ প্ৰতিক্ৰিয়া। সাংসদ আজমলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ইছলামত সুদ খোৱা আৰু সুদ দিয়া সকলোবোৰ হাৰাম, সেইকাৰণে মুছলমানসকল সুদৰ পৰা বিৰত থাকিব লাগে। এই কথা মন্তব্য কৰে সাংসদ আজমলে। আজি মন্ত্ৰী পীযুষ হাজৰিকাই উচ্ছেদক লৈ মন্তব্য কৰে। বিৰোধী দলে গৰুকুটি প্ৰকল্প ব্যৰ্থ বুলি দাবী কৰি গৰুকুটিত উচ্ছেদ কৰা পৰিয়ালক পুনৰ সংস্থাপন কৰিব লাগে বুলি প্ৰশ্ন কৰাত মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰে যে উচ্ছেদ কৰা পৰিয়ালক কেতিয়াও সংস্থাপন দিয়া নহ'ব। উচ্ছেদক লৈ বিজেপি চৰকাৰে কেতিয়াও আপোচ নকৰে। গৰুকুটি প্ৰকল্পৰ পৰা উচ্ছেদ কৰা সকলো পৰিয়ালক কেতিয়াও গৰুকুটিক সংস্থাপন দিয়া নহ'ব। আৰু যি ঠাইতে চৰকাৰী ভূমিত যিসকলে বসবাস কৰি আছে সকলোকে উচ্ছেদ কৰা হ'ব। এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। এই মন্তব্য কৰে। আজি কৃষক আৰু আৰক্ষীৰ মাজত সংঘাত। হাৰিয়ানাত এই সংঘাত হৈছে। এই সংঘাতৰ ফলত এজন কৃষকৰ মৃত্যু হৈছে এজন কৃষকৰ। আন এটা খবৰ হৈছে সাংসদ তপন গগৈ আঘাতপ্ৰাপ্ত হৈছে। গাড়ীৰ পৰা নামতে পিছলি গৈ ভৰিত আঘাতপ্ৰাপ্ত হয় সাংসদ তপন গগৈ। GMC লৈ প্ৰেৰণ সাংসদ তপন গগৈ। পৰৱৰ্তী খবৰটো হৈছে ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন নেখেলে ৰকিবুল হুছেইন। বিৰোধী উপদলপতি ৰকিবুল হুছেইনে ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন নেখেলে বুলি মন্তব্য প্ৰকাশ কৰিছে। তেওঁ মন্তব্য প্ৰকাশ কৰি কয় যে মই ধুবুৰীৰ পৰা প্ৰাৰ্থিত্ব বিচৰা নাই, মই ধুবুৰীত নিৰ্বাচন খেলিব বিচৰা নাই। মই নিৰ্বাচন খেলিব বিচাৰিছো নগাঁৱত, কিয়নো মই নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত চামগুৰি বিধানসভা সমষ্টিত 5 বাৰকৈ বিধায়ক নিৰ্বাচিত হৈছো, সেইকাৰণে মই নগাঁৱত নিৰ্বাচন খেলিব বিচাৰো। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈছে। ৰেহাই নাপাব সুদখোৰৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে। কোনেও ৰেহাই নাপাব, কোনো সুদখোৰে ৰেহাই নাপাব আৰক্ষীৰ হাতৰ পৰা। সকলো সুদখোৰ যাব লাগিব কাৰাগাৰলৈ। সকলো সুদখোৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে। সকলো জিলাতে আৰক্ষীৰ এই অভিযান। ধুবুৰীৰ পৰা শদিয়ালৈ সকলো জিলাতে সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এই অভিযানত সুদখোৰক গ্ৰেপ্তাৰ কৰি আছে। বিগত কিছুদিন ধৰি সমগ্ৰ ৰাজ্য জুৰি অবৈধ সুদখোৰৰ বিৰুদ্ধে আৰক্ষী অভিযান তীব্ৰতৰ কৰি তুলিছে। ৰাজ্যজুৰি অভিযান চলাই আৰক্ষীয়ে এজনৰ পিছত আনজন সুদখোৰক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে অসংখ্য ব্যক্তিয়ে এই অবৈধ সুদখোৰৰ পৰা তীব্ৰ হাৰাশাস্তি সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত হাতত লোৱা পৰিলক্ষিত হৈছে। আনকি সুদখোৰৰ দপদপনিত পলাই থাকিব লগা হৈছে দুৰ্বল, দৰিদ্ৰ আৰু মধ্যবিত্ত নাগৰিক। এই অসাধু ঋণদাতাসকলৰ কবলৰ পৰা ৰক্ষা কৰাৰ এই পদক্ষেপ অব্যাহত আছে। পৰৱৰ্তী খবৰটো হৈছে মন্ত্ৰী পীযুষ হাজৰিকাই বিৰোধী দলক সমালোচনা কৰিছে। কংগ্ৰেছ আৰু AIUDFক সমালোচনা কৰি কয় যে কংগ্ৰেছ আৰু AIUDF একেলগে নিৰ্বাচন খেলি আছে আৰু একেলগে নিৰ্বাচন খেলিব। গৰুকুটি প্ৰকল্পক লৈ বিৰোধী দলে সদন ত্যাগ কৰাৰ পিছত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। AIUDF আৰু কংগ্ৰেছ লগতে অখিল গগৈকো সমালোচনা কৰি পীযুষ হাজৰিকাই কয়, মন্ত্ৰীগৰাকী পুনৰ কয় বিধানসভাত আজি AIUDFৰ বিধায়ক গৰুকুটি প্ৰকল্পৰ প্ৰশ্ন আনিলে জপিয়াই পৰিল অখিল গগৈ কংগ্ৰেছ। বাহিৰত AIUDF, অখিল গগৈ কংগ্ৰেছ আৰু CPIM সাম্প্ৰদায়িক বুলি গালিগালাজ পাৰে। কোনোবাই প্ৰশ্ন কৰিলে আৰু বিধানসভাৰ ৱাক আউট কৰিলে প্ৰথমে কংগ্ৰেছ ভাত ৰান্ধিলে, কোনোবাই খালে, কোনোবাই ভাত। কংগ্ৰেছ যদুকুল ধ্বংসৰ আখৰা চলিছে বুলি মন্ত্ৰী হাজৰিকাই দাবী তুলি যদুকুল ধ্বংস হোৱাৰ দৰে কংগ্ৰেছ দল নিঃশেষ হৈ পৰিব বুলি ভৱিষ্যতবাণী কৰে। লগতে হাজৰিকাই গৰুকুটি প্ৰকল্প কেতিয়াও বিফল হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি গৰুকুটি প্ৰকল্প
দীৰ্ঘম্যাদী প্ৰকল্প বুলি উল্লেখ কৰে